Good morning, sir. Good morning, student. ল'ৰা হতক যে মই কালি এই প্ৰশ্ন কেইটামান মুখস্থ কৰি আহিবলৈ দিছিলোঁ, আহিছানে? দেচোন চা, সৰু হতক আজি প্ৰশ্ন কৰাৰ উত্তৰ দি দিবি। আহিছে স্যার। দে কেলচিৰা তই ক, উৰাজাহাজ কোনে আৱিষ্কাৰ কৰিছিল? হাও মেক্সিক লাই যিটো প্ৰশ্ন মুখস্থ নাই ছাৰে বাছি বাছি সেইটো প্ৰশ্নহে মোক সুধবা পাইছে। ছাৰৰ মাথাটো কম নাছে, কিন্তু মোকহে সুধবা পাই নৰা প্ৰশ্নটো। হে বেছি ছাৰ বাইতেৰে কৈছিল নেকি নে? এই এটা কথা ভালকে কবি, তোহাৰে বাইকেৰে বস্তে লান পাম। ছাৰ সেই চিচিহঁতৰ মামাক থৰ আলবা কৰ উটেকৰ নাইতাকৰ উটেকে কৈছিল। হয় ঠিক হওক নেখাবা তোক কাই খাইছে সেনেকে, মইতো সেইখন আছিলোঁ নহয় তোক। দে ঠিক আছে দে, এটি বাদ দে, তই কবিতা এটা তোক মুখস্থ কৰিছিলোঁ, কবিতাটো মুখস্থ কৰিছে না? কৈছে ছাৰ। দে তেনেহ'লে পঢ়িম দে। দিলতে লাগিছে দুনিয়াৰ বিহাৰী, হাততে খুটি তোলো হেংগু হেংগু তেনা চিৰিছে জানছাচোন দে দে শেষে কহিবা। শেষে কো ইংৰাজীলৈ অনুবাদ কৰা। গাখীৰতে মহৰ খুঁটি। স্যার, মিল্ক ইজ দ্য বাফেলো পোস্ট হ'ব নেকি স্যার? বেছি জানা হৈছাচোন, পঢ়িছা তুমি? ছুটি নেদে আজি, অলপ সকাম যাব লগা আছিল তাৰ ঘৰত। কি হয় তই সকাম যাবা? আহিছাহে তই আজি 4 দিনৰ মূৰত স্কুলত, আজি আৰু তই আৰু সকাম যাবাতে আছা? নহয় মানে ছাৰ, আমাৰ মায়ে আজি এই ধুৱানি খাব যাব, সেইকাৰণে ছাৰ সকামতে যাব দিছে মায়ে। ধুৱে নি তোৰ এই আহুজা নাম কিবা বিয়া সেইগিলাখানে খাই থাকিলে হ'ব দে, তোৰ পঢ়বা নালাগে।